মাছ ডেইলি শান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মুহুৰা পিঠা বা ভাপত দিয়া পিঠা কেনেকৈ বনাব পাৰি তাকে শিকিবলৈ গৈ আছোঁ। প্ৰথমতে মিক্সিত চাউলৰ গুড়িখিনি কৰি ল'লোঁ। তাৰ কাৰণে চাউলটো আগতে তিয়াই থ'ব লাগিব। তিয়াই থৈ পানীৰ পৰা উঠাই আনি আধা ঘণ্টামান ধৰি তাৰপিছত মিক্সিত তেনেকৈ গুড়ি কৰিলে ধুনীয়াকৈ গুড়ি হৈ যাব। মই এইখিনি গুড়া খুন্দি ল'লোঁ। এতিয়া আধা চামুচ নিমখ দিছোঁ ইয়াতে। তাৰপিছত ইয়াতে মই ঠাণ্ডা পানী, গৰম পানী নহয় ঠাণ্ডা পানী অলপ অলপকৈ দি একেলগে দি দৈ বনালে ইমান এটা ভাল নহয়, কেতিয়াবা পানী বেছি হৈ যাব পাৰে, কম হৈ যাব পাৰে। সেইকাৰণে অকণমান অকণমানকৈ দি মই ফাইনেলি এটা এনেকুৱা ধৰণৰ দৈ বনাই ল'লোঁ। আৰু আটা মৰাৰ নিচিনা হ'ব লাগিব, ৰুটি বনাবলৈ যেনেকৈ আটা মাৰোঁ এনেকুৱা টাইপৰ। এতিয়া ভাজি থোৱা নাৰিকল এইখিনি ছাইডত লৈ লৈছোঁ মই। এতিয়া পিঠাটো দুটা টাইপত বনাব পাৰি, দুটা ছিষ্টেমত দেখাই আছোঁ। প্ৰথমতে এনেকৈ ৰাউণ্ড এটা বনাই ভিতৰত নাৰিকলৰ পুৰটো দি দিলোঁ আৰু এনেকৈ আকৌ ৰাউণ্ড এটা বনালোঁ। ছাইডত যাতে নাৰিকলটো ওলাই নাথাকে তেনেকৈ চাব লাগে। এতিয়া মই এখন ডিছত এনেকৈ ৰাউণ্ড কৰি দিলে ছাইডৰ শ্বেপটো ভাল হয়। নেক্সট আপোনালোকে এনেকৈ চেপেটা কৰি দি মাজত তাত নাৰিকল দিওঁ এনেকৈও বনাব পাৰে। জাষ্ট আমাৰ এইমটো হৈছে ভিতৰত নাৰিকল থাকিব লাগে। তো এনেকৈ যেনেকৈ নহওক আপোনালোকে শ্বেপ দি লওক, ৰাউণ্ডো কৰিব পাৰে। মই এনেকুৱা দীঘলীয়া টাইপৰ শ্বেপ দিছোঁ। সেয়া মোৰ বহুকেইটা বনোৱা হৈ গ'ল। এতিয়া বাকীখিনিও বনাই ল'ম মই। ফাইনেলি এতিয়া মই ৰেডি কৰিছোঁ ভাপত দিবৰ কাৰণে। তাৰ কাৰণে প্ৰথমতে কুকাৰ এটা তেনেকৈ পানীটো উতলাই ল'ম। তাৰ ওপৰত এনেকুৱা খৰাহী এটা, বাঁহৰ খৰাহী বা আপোনালোকৰ ষ্টীলৰ এনেকুৱা পাত্ৰ থাকিলে বা ৰাইচ কুকাৰত দিব পাৰে। যিটো আমাৰ ষ্টিম ৰাইচ কুকাৰ থাকে মানে ইলেক্ট্ৰিক, সেইটোত বহুত ইজি হয়। তো এনেকৈ ইউজ কৰিব পাৰিব। তাৰপিছত ধৰক 5 মিনিটমান পিছত ভাপ হোৱাৰ পিছত এনেকৈ এবাৰ উল্টাই দি তাৰপিছত নমাই থ'ব। আমাৰ পিঠা ৰেডি হৈ গ'ল।